হেই গাইজ স্বাগতম জনাইছোঁ আমাৰ দুখীয়া প্ৰডাকশ্যন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে। আজি এই বৰষুণৰ বতৰ দেখিছে, পূৰা একদম বৰষুণ চত লৈ আমি কেমেৰাত আহি গৈছোঁ চববিলাকে শ্বুটিং কৰিবলৈ। এতিয়া আমাৰ ভিডিঅ'বোৰ আপোনালোকে শেষলৈকে চাই থাকিব। তহঁতে ইয়াতে কি কৰিছ? তহঁতে কি কৰিছ ইয়াত? হে গোটেই কৰি আছ ন? যা ঘৰ যা। তোমালোক কি কৰি আছ? যা ঘৰ যা। ৰাজা ৰাজা বুলি ৰাজা ৰাজা ভূটানৰ ৰজা যা ঘৰ যা। নাই ইস্তানবুলৰ ডন। এয়া বৰ্তমান আমাৰ এন্থনী দাসৰ বৰ্তমান শ্বুটিং চলি আছে। এইবাৰ দাদাগিৰি ৰিটাৰ্ণছক এন্থনী দাসক এটা বেলেগ ৰূপত বেলেগ কেৰেক্টাৰত দেখাব। ফুল স্ৱেগ মাচি লগতে বহুত ফাইটৰ চিনো কৰিছে। কেইটামান ফাইটৰ চিনকেইটাও বহুত ধুনীয়া হৈছে, আপোনালোকে অতি সোনকালে পাই আছে। এয়া ছাৰৰ মেকআপ চলি আছে, শ্বুটিং ষ্টাৰ্ট দিমেই আৰু অলপ সময়ৰ পিছত আপোনালোকে দেখা পাব। ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক। আমাৰ শ্বুটিংবোৰত যি হয় গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এতিয়া আমাৰ ৰিতুলকাই বেগ চেগ লৈ আছে। তেওঁ ফাইনেলি মানে ডুবাই যাব। তেওঁ ফ্লাইট আছে, তেওঁ 5:30 বজাৰ লগে লগে ফ্লাইট আছে। তেওঁ ইণ্ডিগ'ত যাব। ইণ্ডিগ'ত তেওঁ এই চশমা লগাই পূৰা হিৰ'। এখেতেই হ'ল সঞ্জু বাবাৰ বিগ ফেন DSP ৰুদ্ৰ প্ৰতাপ। কি ক'ব বিচাৰিছে আপুনি কওক। মোৰ আজি শ্বুটিং আছে, হয়, শ্বুটিংটো ভাল হ'লে ভাল লাগে। অঁ, শ্বুটিংটো DSP দাদাগিৰি 2 হয়। আমাৰ ডাইৰেক্টৰ বাবুৱে লৈ আহিছে শ্বুটিঙৰ কাৰণে দাদাগিৰি 2 ফিল্মখনৰ। তাৰ কাৰণে আহিছোঁ আৰু এতিয়া সোনকালে আমাৰ শ্বুটিংটো হ'ব লাগে। ঠিক আছে। এই আমাৰ এন্থনী দাস পূৰা একদম ফুল চাল। পিছত বাৰু আপুনি নোৱাৰিলে মানুহ আছে, এতিয়া কিবা ক'ব খুজিছে? মই সদায় বেকত, আপুনি সদায় বেকত। ফ্ৰণ্ট পেজত মই নাথাকোঁ। হয় হয়। একচুৱেলি আমাৰ দাদাগিৰি ৰিটাৰ্ণছখন দিয়াত বহুত লেট হৈ আছে। ইয়াৰ মেইন কাৰণটো লেট মানে আমাৰ দাদাগিৰি ৰিটাৰ্ণছখন দিয়াৰ একচুৱেলি প্লেনিংটো আছিল আমাৰ ঈদৰ পিছদিনা, কিন্তু কিছু অসুবিধাৰ বাবে আমি দাদাগিৰি ৰিটাৰ্ণছখন অলপ পিছুৱাব লগা হৈছে। কাৰণ আমাৰ ক্লাইমেক্সটো হোৱা নাই। ধৰ বহুতৰে অসুবিধা, ধৰ কোনোবাই আজি পাৰিলে কালি আকৌ বেলেগ এজনে নোৱাৰে, সেনেকুৱা কথা। আৰু বৰষুণ দি আছে, বৰষুণৰ বাবে ৰাতিপুৱা আমি শ্বুটিং কৰিব পৰা নাই। খুব অসুবিধা দি আছে এইকেইদিন বৰষুণটোৱে। বৰষুণ আহিলে শ্বুটিং কৰিব নোৱাৰোঁ। টিম্পুৰ কথাটো ঠিকেই কৈছে, বতৰৰ মহিমা আৰু নাৰীৰ মহিমা কেতিয়াও ধৰিব নোৱাৰি। আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব। মানে দাদাগিৰি ৰিটাৰ্ণছখন আগতকৈ যিমান পাৰোঁ বেটাৰ কৰিব চেষ্টা কৰি আছোঁ। মানে আগতে যোনবিলাক ভুল কৰিছিলোঁ তাতকৈ মানে বেটাৰ দিব চেষ্টা কৰি আছোঁ। কিছুমান যদি ভুল হৈছে ভালকৈ দিবলৈ চেষ্টা কৰি আছোঁ। মানে দাদাগিৰি ৰিটাৰ্ণছখন ভাল ফিল্ম হ'ব গৈ আছে। আপোনালোকে চাব, উৎসাহ দিব, অলপ শ্বেয়াৰ টেয়াৰ কৰিব। ফিল্মখন অতি সোনকালে দি আছোঁ, মানে ভেৰি শ্বৰ্টলি। লাষ্ট শ্বুটিঙত মানে অন্তিম পৰ্যায়ত আমি আছোঁ শ্বুটিঙৰ। প্ৰায় আমাৰ শ্বুটিং শেষেই হৈছে, মানে প্ৰায় 95% শ্বুটিং কমপ্লিটেই হৈছে প্ৰায়। মানে অতি সোনকালে আৰু কম দিনৰ ভিতৰত আপোনালোকে পাব। আমাক ছাপোৰ্ট কৰি যাই থাকিব। থেংক ইউ গাইজ, থেংক ইউ। আপোনাকতো মই চিনি নাপাওঁ। কি লাগে আপোনাক? নহয় কি লাগে আপোনাক? আপোনাকতো মই চিনি নাপাওঁ দেই। কি লাগে আপোনাকতো মই চিনি নাপাওঁ। গাইজ, আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আশা কৰিছোঁ আপোনালোকে চবেই ভালেই পাব। ভিডিঅ'বোৰ আমি দি আছোঁ আৰু দাদাগিৰি আমি অতি সোনকালে দি আছোঁ। আপোনালোকে চাবলৈ নাপাহৰিব আমাৰ মেইন চেনেল। সেইটো ছাবস্ক্ৰাইব কৰি দিব, এইটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানখিনি আছিল। বাই বাই গাইজ।